আৰু আজি আমাৰ বিহুত ওলালো মোৰ ড্ৰেছ তো অলপমান চাওক কেনেকৈ হয় সৰু ভিডিঅ'টো অলপমান চাই থাকক আমাৰ ইয়া বাইদেউ ফেশ্বন শ্ব'ৰ বাইদেউ আৰু ইফালে আছে আমাৰ চাখিলি জুখিলি বাইদেউ আৰু আমি গৈ আছো বিহু তুলি লৈ দাৰাৰ পৰা বিহু তুলি লৈ এয়া হৈছে জাজ মানে ফেশ্বন শ্ব'ৰ জাজ আৰু এয়া আছে আৰু এইজনী সৰু মইনা আমাৰ ভণ্টি দেখাব চাই থাকক আৰু চাই থাকক এতিয়া চবেই কৰোণাৰ ফলত মাস্ক পৰিধান কৰিছে এইফালে অসমীয়া নতুন বছৰৰ প্ৰথম মাহ বহাগ প্ৰতিটো বছৰে বহাগ আহে বহাগ যায় তাত নতুন বুলি একো কথা নাই কিন্তু বহাগৰ বছৰৰ অসমীয়া বছৰৰ আৰম্ভণি হোৱাৰ লগে লগে আমি যিটো উৎসাহ পাওঁ যিটো উদ্দীপনা পাওঁ সেইখিনি মন কৰিবলগীয়া মই বেছি সমূহ প্ৰতিযোগীক একেলগে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছো সমূহ প্ৰতিযোগীক সকলোৱে যে নিজৰ সৌন্দৰ্য একেলগে প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছো তেওঁলোকে সকলোকে যে ৰেম্প ৱাক কৰি আমাৰ মঞ্চখনত নিজৰ সৌন্দৰ্য আগবঢ়াই সেয়া অনুৰোধ জনাইছো মানে ফেশ্বন শ্ব'ৰ সুন্দৰী প্ৰতিযোগিতা হৈ গ'ল আৰু তাৰপিছত আৰু মানে দিনৰ ভিতৰৰ পৰাই প্ৰতিযোগিতা হ'ব কেছেটৰ প্ৰতিযোগিতা হ'ব আৰু আমি হুঁচৰি তাৰপিছত ইয়াৰ কাৰণে আজি এইটো ড্ৰেছ সলালোঁ গাঁৱতে বোলো বিহু অলপ পাক নাচি দিওঁ ভাল লাগে বিহু বুলি নিজৰ গাঁৱতে আৰু বেছি ভাল লাগে তো তাৰ কাৰণে এয়া ওলালোঁ চ' চাই থাকক আৰু অলপমান ना जाने ऐसा क्यों है